নমস্কাৰ জ্ঞান অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইটামান সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ আপোনালোকলৈ লৈ আহিছোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1943 চনৰ 15 জুনত। কুৱেশ্যন নম্বৰ 2, অসমত ফুলগুৰিৰ বিদ্ৰোহ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1861 চনত। কুৱেশ্যন নম্বৰ 3, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত একমাত্ৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 4, বিহুক কেতিয়াৰ পৰা অসমৰ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1952 চনত। কুৱেশ্যন নম্বৰ 5, অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনাকী চিত্ৰগ্ৰহ। ই তেজপুৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 6, মণিৰাম দেৱানৰ আচল নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দত্ত বৰুৱা। কুৱেশ্যন নম্বৰ 7, শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কীৰ্তিনাথ হাজৰিকা। কুৱেশ্যন নম্বৰ 8, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাফলং। কুৱেশ্যন নম্বৰ 9, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন নম্বৰ 10, অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ বি, 2খন। কুৱেশ্যন নম্বৰ 11, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1985 চনত। কুৱেশ্যন নম্বৰ 12, অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম বৈভৱ। কুৱেশ্যন নম্বৰ 13, অসমত কোন চনৰ পৰা বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1834 চনত। কুৱেশ্যন নম্বৰ 14, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মীৰা শৰ্মা। কুৱেশ্যন নম্বৰ 15, বুঢ়ী আইৰ সাধু কিমান চনত প্ৰথম প্ৰকাশ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1911 চনত। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।